আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। প্রিয় বন্ধুসকল, নিশ্চয় ভাল আছে, ময়ো ভাল আছোঁ আলহামদুলিল্লাহ। আজি আপোনালোকৰ সন্মুখত আহিছোঁ ইনকিউবেটৰ মেচিন লৈ। ইনকিউবেটৰ মেচিন আপুনিও সাজি উলিয়াব পাৰিব। মেচিন শব্দটো শুনিলে আপোনালোক ভাবে যে এটা জটিল কিবা বস্তু হ'ব। নহয়, এইটো কোনো জটিল বস্তু নহয়, এইটো সাধাৰণ এটা মেচিন। এই মেচিনটো যদি আপুনি সাজি উলিয়াব বিচাৰে বা এই মেচিনটোৰ সম্পৰ্কে যদি আপুনি জানিব বিচাৰে, তেনেহ'লে মোৰ লগত থাকক, মোৰ ভিডিঅ'টো চাওক। মই বিতংকৈ আলোচনা কৰি আছোঁ এই মেচিনটোৰ সম্পৰ্কে। এই মেচিনটোত কি কি বস্তুৰ প্ৰয়োজন হ'ব, এতিয়া মই বিতংকৈ আলোচনা কৰিম। আহক ভিডিঅ'টো চাওক। এট ফাৰ্ষ্ট আপোনাৰ এটা বাকচ লাগিব। বাকচটো যেনে তেনে বাকচ হ'লে নহ'ব, সেই বাকচটোৰ ভিতৰতে আপুনি কণী থৈ আপুনি কণীৰ পৰা পোৱালি উৎপাদন কৰিব। বাকচটোত তাপ ধৰি ৰখা ক্ষমতা থাকিব লাগিব, যেনেকুৱা ধৰক মাছৰ কাৰ্টন হ'ব পাৰে সেইটো, আৰু বেলেগ কিবা কিবি যিকোনো বাকচ হ'ব পাৰে। আপুনি ধ্যান দিব যে বাকচটোত যাতে তাপ ধৰি ৰাখিব ক্ষমতা থাকে, তেনেকুৱা এটা বাকচ আপুনি সংগ্ৰহ কৰিব। তাপ ধৰি ৰাখিব পৰা এটা বাকচ আপুনি সংগ্ৰহ কৰিলে তাৰপিছত আপুনি কি কৰিব, তাৰপিছত আপুনি সেই বাকচটোত তাপ উৎপন্ন কৰা কিবা এটা বস্তু লগাব লাগিব। সেইটো হৈছে আপোনাৰ ইলেক্ট্ৰিক বাল্ব বা বৈদ্যুতিক বাল্ব আপুনি লগাব পাৰে। বৈদ্যুতিক বাল্ব এটা ভিতৰত সোমোৱাই দিলে আপোনাৰ ভিতৰত তাপ অট'মেটিকেলি বাঢ়ি গৈ থাকিব। তেনেকুৱা এটা বস্তু আপোনাৰ লগাব লাগিব। সেইটো বৈদ্যুতিক বাল্বে লগাওক, এইটো সহজসাধ্য আৰু কম খৰচতে এইটো হৈ যাব। তাৰপিছত আপোনাৰ যিটো লাগিব সেইটো হৈছে আপোনাৰ টেম্পাৰেচাৰ কণ্ট্ৰলাৰ। এই কণ্ট্ৰলাৰটো লগালে কি হ'ব, আপোনাৰ যেতিয়া তাপটো যিমান প্ৰয়োজন হয় সিমানলৈ তাপটো হোৱাৰ পিছত আপোনাৰ অট'মেটিকেলি সেই বাল্বটো বন্ধ হৈ যাব। সেইটো এই কণ্ট্ৰলাৰটো এই কামটো কৰিব। আপোনাৰ যিমান প্ৰয়োজন হয় তাপৰ, সিমান তাপ হৈ গ'লে আপোনাৰ এই কণ্ট্ৰলাৰে অট'মেটিকেলি আপোনাৰ এই বৈদ্যুতিক বাল্বটো বন্ধ কৰি দিব। টেম্পাৰেচাৰ ধৰি ৰাখিব পৰা বাকচটো আপুনি লৈছে, তাৰপিছত বৈদ্যুতিক বাল্বো আপুনি লগাইছে। তাৰপিছত আপোনাৰ যিটো কৰিব লাগিব, এই বৈদ্যুতিক বাল্বৰ ওচৰতে এটা ফেন লগাব লাগিব। আপোনাৰ এই ফেনটো কি কৰিব, এই বৈদ্যুতিক বাল্বে যে তাপ উৎপন্ন কৰিব, এই তাপটো এই বাকচটোৰ চুকে কোণে আপোনাৰ সমানে সমানে ভগাই দিব। টেম্পাৰেচাৰ ধৰি ৰাখিব পৰা বাকচ আপুনি এটা সংগ্ৰহ কৰিছে, বাল্ব লগাইছে, বৈদ্যুতিক বাল্ব, কণ্ট্ৰলাৰো লগাইছে। এতিয়া কিন্তু মেচিনটো প্ৰায় সম্পূৰ্ণ হ'ল। প্ৰায় মানে মেচিনটো সম্পূৰ্ণ হৈছে, কিন্তু এই মেচিনটোৰ ভিতৰত আৰ্দ্ৰতাটো আপোনাৰ মেইনটেইন কৰিব লাগিব। সেইটো হৈছে পানীৰ পৰিমাণ, বতাহত পানীৰ পৰিমাণ, সেইটো আপোনাৰ মেইনটেইন কৰিব লাগিব। এই মেইনটেইন কৰিব কেনেকৈ আপুনি বুজিব যে এই বাকচটোৰ ভিতৰত পানীৰ পৰিমাণ বাকচটোৰ ভিতৰত যে বতাহ আছে, এই বতাহত পানীৰ পৰিমাণ কম আছে নে বেছি আছে, সেইটো বুজিবলৈ আপোনাৰ এটা মিটাৰ প্ৰয়োজন হ'ব। সেইটো হৈছে হিউমিডিটি মিটাৰ বুলি কোৱা হয়। সেই হিউমিডিটি মিটাৰ এটা আপোনাৰ প্ৰয়োজন হ'ব। সেই হিউমিডিটি মিটাৰ মিটাৰটো আপুনি ভিতৰত ৰাখিলেই আপুনি গম পাব যে বাকচটোৰ ভিতৰত যে বতাহ আছে, এই বতাহৰ আৰ্দ্ৰতা, এই বতাহৰ মানে পানীৰ পৰিমাণ, এই বতাহত পানীৰ পৰিমাণ কম আছে নে বেছি আছে। যদি বেছি আছে তেনেহ'লে, বেছিতো নহয়, যদিও বেছি হয় তেনেহ'লে আপোনাৰ এনেকুৱা এটা ফেন লগাব লাগিব যাতে সেই আৰ্দ্ৰতা উলিয়াই দিব পাৰে। আৰু যদি কম হয় তেনেহ'লে আপুনি এটা পাত্ৰত পানী দিলেই আপোনাৰ সেইটো বেছি হৈ যাব। আজি ইনকিউবেটৰ মেচিন সম্পৰ্কে আপোনাক মুখে মুখে বেছিক ধাৰণাটো দিবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছত মই প্ৰেক্টিকেলি আপোনাক এই মেচিনটো মই দেখুৱাম আৰু আপুনি কেনেকৈ বনাব সেইটো মই সম্পূৰ্ণ ভালকৈ বুজাই দিম। মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট